আমি আজি ভিডিঅ'টোত মেথছৰ 4টা শৰ্ট ট্ৰিক্স ডিসকাস কৰিম। এট ফাৰ্স্ট আমি স্কোয়াৰত কেনেকৈ সহজে উলিয়াব পাৰি সেইটো শিকিম। স্কোয়াৰত উলিয়াবলৈ 1 ৰ পৰা 20 লৈকে স্কোয়াৰ ভ্যালুখিনি মনত ৰাখিব লাগিব। এটলিষ্ট 1 to 20 মনত ৰাখিব লাগিব। এতিয়া 1 স্কোয়াৰ = 1, 2 স্কোয়াৰ 4, 3 স্কোয়াৰ 9, 4 স্কোয়াৰ 16, 5 স্কোয়ার 25, 6 square 36, 7 square 49, 8 square 64, 9 square 81, 10 square 100, 11 square 121, 12 square 144, 13 square 169, 14 square 196, 15 square 225, 16 square 256, 17 square 289, 18 square 324, 19 square 361, 20 square is 400. At least আমি 1 ৰ পৰা 20 লৈকে এই ভ্যালুখিনি মনত ৰাখিব লাগিব। এতিয়া আমি এটা এক্সাম্পলৰ জৰিয়তে মেথডটো ডিসকাস কৰিম। ধৰক আমাক স্কোয়াৰত লেভেল দিছে 1521। স্কোয়াৰত লেভেল দিলে আমি এট ফাৰ্স্ট সংখ্যাটো আমি দুটা পাৰ্টত ভাগ কৰিম। সদায় দুটা পাৰ্ট কৰোঁতে সদায় এইটো কথা মনত ৰাখিব লাগিব যে লাষ্টৰ সংখ্যা দুটাই সদায় এটা পাৰ্ট গঠন কৰে। ইয়াত লাষ্টৰ সংখ্যা আছে 2 আৰু 1, গতিকে 2 আৰু 1 এ এটা পাৰ্ট গঠন কৰিব আৰু বাকি থকা সংখ্যাকেইটাই আন এটা পাৰ্ট গঠন কৰিব। ইয়াত এতিয়া দুটা আছে, গতিকে দুটা সংখ্যাই এটা পাৰ্ট গঠন কৰিব। ইয়াতকৈ যদি বেছি সংখ্যা থাকিলে হলে তেতিয়া এই আটাইকেইটা সংখ্যাই এটা বেলেগ পাৰ্ট গঠন কৰিলে হলে। এতিয়া আমি নেক্সট চাম ইয়াৰ ইউনিট ডিজিটটো। ইয়াত ইউনিট ডিজিট আছে 1, গতিকে আমি ইয়াৰ স্কোয়াৰ ভ্যালুবোৰ চাম। কোন কেইটা স্কোয়াৰ ভ্যালু ইউনিট স্কোয়াৰ ভ্যালুৰ ইউনিট প্লেছত 1 আছে। এতিয়া আমি দেখিছো যে 1 স্কোয়াৰ 1 আৰু 9 স্কোয়াৰ 81 দুইটাৰ স্কোয়াৰ ভ্যালুৰ ইউনিট প্লেছত আছে 1, গতিকে আমি ইয়াত পুট কৰিম 1 আৰু 9। গতিকে আমি এটা কথা কনফাৰ্ম হলো, ইয়াৰ স্কোয়াৰত যোনটো হ'ব সংখ্যা তাৰ ইউনিট প্লেছত 1 বা 9 থাকিব। আমি এইটো পিছত ডিসাইড কৰিম 1 হ'ব নে 9 হ'ব। এতিয়া আমি নেক্সট চাম 15 টো ইয়াৰ কোন দুটা স্কোয়াৰ ভ্যালুৰ মাজত লাইজ কৰে। এতিয়া আমি দেখিছো যে 9 আৰু 16 ৰ মাজত 15 টো লাইজ কৰে আৰু 9 টো হৈছে 3 স্কোয়াৰ ভ্যালু আৰু 16 টো হৈছে 4 স্কোয়াৰ ভ্যালু। গতিকে আমি 3 আৰু 4 ৰ ভিতৰত আমি সৰু সংখ্যাটো ইউজ কৰিম। এতিয়া 3 আৰু 4 ৰ ভিতৰত সৰু সংখ্যাটো হৈছে 3, গতিকে আমি 3 পুট কৰিম। গতিকে ইয়াৰ স্কোয়াৰ যোনটো হ'ব তাৰ টেন্স প্লেছত হ'ব 3। গতিকে এতিয়া আমি ইউনিট প্লেছৰ সংখ্যাটো ফাইনালাইজ কৰিব লাগে। ইউনিট প্লেছৰ সংখ্যাটো ফাইনালাইজ কৰিবলৈ আমি কি কৰিম, এই 3 লগত ইয়াৰ নেক্সট সংখ্যাটো মানে 3 + 1 কৰিলে 4 ইনটু কৰিম। 3 × 4 12। এতিয়া আমি 15 টো 12 ৰ লগত কম্পেয়াৰ কৰিম। 15 টো যেহেতু 12 তকৈ ডাঙৰ, গতিকে আমি 1 আৰু 9 ৰ মাজত ডাঙৰ সংখ্যাটো ইউজ কৰিম। এতিয়া 1 আৰু 9 ৰ মাজত ডাঙৰ সংখ্যাটো আছে 9, গতিকে 39 হৈছে 1521 ৰ স্কোয়াৰ ৰুট। আৰু এটা এক্সাম্পল ডিসকাস কৰোঁ, তেতিয়া মেথডটো আৰু ক্লিয়াৰ হ'ব। ধৰক আমাক স্কোয়াৰ ৰুট লেভেল দিছে 2209। এতিয়া আমি প্ৰথমে কি কৰিম, এইটো সংখ্যা আমি দুটা পাৰ্টত ভাগ কৰিম। প্ৰথম পাৰ্টটো কি হ'ব, লাষ্টৰ দুটা সংখ্যা। ইয়াত 0 আৰু 9 এ এটা পাৰ্ট গঠন কৰিব আৰু বাকি থকা সংখ্যাকেইটাই আন এটা পাৰ্ট গঠন কৰিব। এতিয়া আমি ইয়াৰ ইউনিট প্লেছত 9 আছে, গতিকে আমি চাম যে ইয়াৰ স্কোয়াৰ ভ্যালুৰ কোনকেইটাত ইউনিট প্লেছত 9 আছে। এতিয়া দেখিছো 3 স্কোয়াৰ 9 আৰু 7 স্কোয়াৰ 49 দুইটাৰে ইউনিট প্লেছত 9 আছে। 9 টো হৈছে 3 স্কোয়াৰ ভ্যালু আৰু 49 টো হৈছে 7 ৰ স্কোয়াৰ ভ্যালু। গতিকে আমি ইয়াত যোনটো সংখ্যা স্কোয়াৰ ৰুট পাম তাৰ ইউনিট প্লেছত কি থাকিব, 3 বা 7 থাকিব। এতিয়া আমি চাম 22 টো ইয়াৰ কোন দুটা স্কোয়াৰ ভ্যালুৰ মাজত লাইজ কৰে। এতিয়া 16 আৰু 25 ৰ মাজত 22 টো লাইজ কৰে, গতিকে আমি
16 টো হৈছে 4 ৰ স্কয়াৰ ভ্যালু আৰু 25 টো হৈছে 5 ৰ স্কয়াৰ ভ্যালু গতিকে 4 আৰু 5 ৰ মাজৰ আমি সৰু সংখ্যাটো লম গতিকে ইয়াত হ'ব 4 এতিয়া আমি ফাইনালাইজ কৰিম 3 হ'ব নে 7 হ'ব ইউনিট প্লেছত গতিকে তাৰ কাৰণে আমি কি কৰিম 4 ক ইয়াৰ নেক্সট সংখ্যাটো আমি ইনটু কৰিম 4 + 1 কৰিলে 5 হ'ব গতিকে 5 টো হৈছে 4 নেক্সট হলো 4 * 5 কৰিলে 20 পালো এতিয়া আমি 22 টো 20 ৰ লগত কম্পেয়াৰ কৰিম এতিয়া কম্পেয়াৰ কৰিলে কি পাম 22 ইজ গ্ৰেটাৰ দেন 20 গতিকে আমি যেহেতু 22 টো 20 তকৈ ডাঙৰ গতিকে আমি 3 আৰু 7 ৰ মাজৰ ডাঙৰ সংখ্যাটো ইউজ কৰিম গতিকে হ'ব 47 ইজ দা স্কয়াৰ ৰুট অফ 220 এতিয়া আমি নেক্সট আমি শিকিম কেনেকৈ কিউবিক ৰুট সহজে উলিয়াব পাৰি যেনেকৈ আমি স্কয়াৰ উলিয়াবলৈ 1 ৰ পৰা 20 লৈকে স্কয়াৰ ভ্যালু মনত ৰাখিব লাগে ঠিক তেনেদৰে কিউব ৰুট উলিয়াবলৈ আমি 1 ৰ পৰা 10 লৈকে কিউব ভ্যালুখিনি এটলিষ্ট মনত ৰাখিব লাগিব তাৰ কাৰণে আমি কিউব ভ্যালুখিনি লিখিলো 1 কিউব 1 2 কিউব 8 3 কিউব 27 4 কিউব 64 5 কিউব 125 6 কিউব 216 7 কিউব 343 8 কিউব 512 9 কিউব 729 আৰু 10 কিউব হৈছে 1000 এতিয়া আমি এটা এক্সাম্পলৰ জৰিয়তে আমি মেথডটো ডিসকাস কৰিম ধৰক আমাক কিউবিক ৰুট উলিয়াবলৈ দিছে 74088 কিউবিক ৰুট উলিয়াবলৈ দিছে গতিকে আমি যেনেকৈ স্কয়াৰ ৰুট উলিয়াওঁতে আমি দুটা পাৰ্টত ভাগ কৰিছিলো ঠিক তেনেদৰে কিউবিক ৰুট উলিয়াবলৈ আমি সংখ্যাটো দুটা পাৰ্টত ভাগ কৰিম কিন্তু ইয়াত অলপ মডিফাই হ'ব বস্তুটো ইয়াত যেনেকৈ আমি কিউবিক স্কয়াৰ ৰুটত লাষ্টৰ দুটা সংখ্যা এটা পাৰ্ট গঠন কৰিছিলো ইয়াত লাষ্টৰ তিনটা সংখ্যা এটা পাৰ্ট গঠন কৰিব আৰু বাকি থকা সংখ্যাকেইটা আন এটা পাৰ্ট গঠন কৰিব এতিয়া আমি চাম ইয়াৰ ইউনিট প্লেছৰ সংখ্যাটো ইউনিট প্লেছত কি আছে 8 আৰু এতিয়া আমি ইয়াৰ কিউব ভ্যালুখিনি চাম কোনটো কিউব ভ্যালুত ইউনিট প্লেছত 8 আছে ইয়াত দেখিছো যে 2 কিউব = 8 গতিকে আমি ইয়াত ডাইৰেক্টলি ক'ব পাৰো যে ইয়াৰ যোনটো কিউব ভ্যালু হ'ব অ কিউব ৰুট হ'ব তাৰ ইউনিট প্লেছত 2 হ'ব এতিয়া আমি নেক্সট 74 টো চাম 74 ইয়াৰ কোন দুটা কিউব ভ্যালুৰ মাজত লাইজ কৰে ইয়াত দেখিছো যে 64 আৰু 125 ৰ মাজত 74 টো লাইজ কৰে 64 হৈছে 4 কিউব ভ্যালু আৰু 125 টো হৈছে 5 ৰ কিউব ভ্যালু গতিকে 4 আৰু 5 ৰ মাজত আমি সৰু সংখ্যাটো লম সৰু সংখ্যাটো হৈছে 4 গতিকে 42 ইজ দা কিউবিক ৰুট অফ 74088 আৰু এটা এক্সাম্পল ডিসকাস কৰোঁ তেতিয়া মেথডটো আৰু ক্লিয়াৰ হ'ব ধৰক আমাক কিউবিক ৰুট উলিয়াব দিছে 175 616 at first আমি কি কৰিম এটো সংখ্যাটো দুটা পাৰ্টত ভাগ কৰিম কিউবিক ৰুট উলিয়াবলৈ আমি কি কৰোঁ লাষ্টৰ তিনটা সংখ্যা এটা পাৰ্ট গঠন কৰোঁ আৰু বাকি সংখ্যাকেইটা আন এটা পাৰ্ট গঠন কৰোঁ এতিয়া আমি চাম 616 ৰ ইউনিট প্লেছত 6 আছে যেহেতু 616 ৰ ইউনিট প্লেছত 6 আছে গতিকে আমি ইয়াত চাম কোনটো কিউব ভ্যালুৰ ইউনিট প্লেছত 6 আছে এতিয়া দেখি যে 216 ৰ ইউনিট প্লেছত 6 আছে আৰু 216 টো হৈছে কিউব ভ্যালু অফ 6 গতিকে আমি ইয়াত পুট কৰিম 6 এতিয়া আমি চাম 175 টো ইয়াৰ কোন দুটা কিউব ভ্যালুৰ মাজত লাইজ কৰে 125 আৰু 216 ৰ মাজত লাইজ কৰে 125 টো হৈছে 5 ৰ কিউব ভ্যালু আৰু 216 টো হৈছে 6 ৰ কিউব ভ্যালু আমি 5 আৰু 6 ৰ মাজত সৰু সংখ্যাটো লম সৰু সংখ্যাটো হৈছে 5 গতিকে 56 হৈছে 175 616 ৰ কিউবিক ৰুট নেক্সট আমি আৰু এটা মেথড ডিসকাস কৰিম কেনেকৈ যিকোনো ফ্ৰেকশন কম্পেয়াৰ কৰিব পাৰি ধৰা আমাক দুটা ফ্ৰেকশন কম্পেয়াৰ কৰিব দিছে 3/4 আৰু 5/6 আমি সিম্পলি কি কৰিম 3 আৰু 6 ইনটু কৰিম 3 into 6 18 আৰু 4 into 5 20 এতিয়া আমি 18 আৰু 20 কম্পেয়াৰ কৰিম 18 আৰু 20 কম্পেয়াৰ কৰিলে আমি কি পাম 18 is less than 20 যে এই সিম্বলটো আমি এতিয়া ইয়াৰ মাজত পুট কৰিম ইয়াৰ মাজত পুট কৰিলে কি হ'ব 3/4 is less than 5/6 গতিকে আমি পালো 5/6 টো bigger fraction আৰু এটা এক্সাম্পল ডিসকাস কৰোঁ
সে 2/11 আৰু 5/6 মাজত আমাক কম্পেয়াৰ কৰিব দিছে এতিয়া আমি কি কৰিম 2 into 6 into কৰিলে কি হ'ব 12 আৰু 11 into 5 কৰিলে হ'ব 55 যেটো 55 টো ডাঙৰ 12 তকৈ আমি এই সিম্বলটো ইয়াত পুট কৰিম 2/11 is less than 5/6 গতিকে এনেকৈ আমি যিকোনো দুটা ফ্ৰেকশন কম্পেয়াৰ কৰিব পাৰোঁ নেক্সট মেথডত আমি শিকিম কেনেকৈ আমি অতি সহজে সংখ্যাবোৰ প্লাস কৰিব পাৰোঁ আমাক প্লাস কৰিবলৈ দিছে 13 56 76 91 20 then at first কি কৰিম আমি 2 plus 9 কৰিম 11 11 plus 8 কৰিম 18 18 plus 5 23 23 plus 1 24 24 লগত আমি 0 এটা এড কৰিম যেহেতু আমি ইয়াৰ 10th প্লেসৰ সংখ্যাবোৰ এড কৰিছো গতিকে 24 লগত আমি এটা 0 এড কৰিলো 240 plus 3 243 plus 6 249 plus 6 255 plus 1 256 গতিকে 256 টো হৈছে 13 56 76 91 20 যোগফল এনেকৈ আমি সহজে সংখ্যাবোৰ যোগ কৰিব পাৰোঁ আশা কৰিছো এই মেথড কিটা আপোনালোকৰ বাবে অতি হেল্পফুল হ'ব আমি এই চেনেলটোত এনেকুৱা আৰু বহুতো ট্ৰিক্স ডিসকাস কৰি থাকিম আমাৰ চেনেলটো আপোনালোকে চাই থাকিব